হেল্ল' বন্ধু-বান্ধৱীসকল, কালিতো দেখিলেই ব্লগত কি হ'ল। আজি বছৰৰ প্ৰথমটো দিন কাৰণে মন্দিৰলৈ গৈ আছোঁ। বা ভণ্টি গৈ আছোঁ, চাই থাককচোন আৰু কি হয়। তো এতিয়া বা ভণ্টি আৰু মই ধুনীয়াকৈ মন্দিৰলৈ গৈ আছোঁ। মন্দিৰৰ ওচৰ পাই দেখিলোঁ যে চাৰিওফালে ভিৰ হৈ আছে, শিৱ মন্দিৰৰ ওচৰতো ভিৰ হৈ আছে। পিছে মই যাম হনুমান মন্দিৰলৈ। হনুমান মন্দিৰ পাই দেখিলোঁ ইয়াতো বহুত ভিৰ হৈ আছে। দৰ্শন কৰি ওলাই আহিলোঁ। আকৌ গোল্লা কিনিব যাব লাগিব, এতিয়া গৈ আছোঁ, মানে খানা আছে আজি। তো এতিয়া গোলা চোলা লৈ গৈ বাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ আজি খানাটো তাতেই হ'ব। গোলা কিনা ভিডিঅ'টো পিছে কৰা নহ'ল। এয়া বাহঁতৰ ঘৰ আহি পালোহি, চাই থাককচোন। এইজনী আমাৰ টিকলি মাইনা, মানে টিকলি ভাগিনী। এইজনী চাওক, এইজনী চাওক চাওক চাওক, উম্মা এটা দি দিয়া, উম্মা এটা দি দিয়া, উম্মা দি দিয়া। এইজনী চাওক, এইজনী চাওক। তো আহি পাই মছলা আমাৰ চব ৰেডি হৈয়ে আছিল। এফালে আহি পাই ধুনীয়াকৈ বায়ে মছলাখিনি ভাজি দিলে। মাংস ভাজি থকা অৱস্থাত তাইক ক্লিপ এটা ল'লোঁ আৰু নোকোৱাকৈ মনে মনে। এয়া মাংস হৈ গ'ল আমাৰ। হৈ যোৱাৰ পাছতে পোলাওটো হৈ গ'ল। ভিডিঅ'টো তেনেকৈ কৰা নহ'ল, তো একদম বাহাৰ পৰাই গৈছোঁ। কিন্তু পোলাওটো খাবলৈ কিন্তু বহুত টেষ্টি আছিল দেই। খাবলৈ মানে আপোনালোকে খাবলৈ পোৱা নাই, তেও মানে কৈছোঁ আৰু। এয়া আমাৰ পোলাও, লগতে স্লাড আৰু এয়া মাংস হাড্ডি পিচ লৈ ল'লোঁ। এয়া আমাৰ ডাঙৰ বা টিকলি, আমি সকলোৱে বাই ভনীকেইজনী মিলি এসাঁজ ধুনীয়াকৈ খালোঁ। তো খাই কৰি হোৱাৰ পাছত বাৰ আকৌ বাচন ধোৱাৰ পাল পৰিল। এয়া চাওক, তাই একদম হাঁহি ধুই আছে। খাই কৰি হোৱাৰ পাছত অলপ ৰেষ্ট ল'লোঁ বোলো। তাই এইয়া ওচৰতে আকৌ মোৰ টিকলি এজনী বহি আছে, তাইও ল'লে ৰেষ্ট। এতিয়া আমি ঘৰলৈ যাব ওলালোঁ। তো এতিয়া ওলালোঁ ধুনীয়াকৈ ঘৰলৈ বুলি ওলালোঁ। এয়া গোটেইকেইজনী হাই এটা দি দিছে। ফাইনেলি ঘৰ পালোহি। ইয়াৰ পিছত আৰু এঠাইত যাব আছে, চাবচোন ক'লৈ যাওঁ। ঘৰ আহি পাই অলপ ৰেষ্ট লৈছিলোঁ। ৰেষ্ট লৈ এতিয়া আকৌ মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ, কাৰণ তাত আজি গীতা পাঠ আছে। গীতা পাঠ হোৱাৰ লগতে আৰু এটা স্পেচিয়েল কিবা আছে, চাবচোন আগলৈ আৰু কি হয়, দেখাই আছোঁ আপোনালোককো। তো এতিয়া মাহীহঁতৰ ঘৰলৈ আকৌ যাব ওলাইছোঁ। ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া গেটখন ধুনীয়াকৈ খুলি ল'লোঁ। খুলি এতিয়া ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ সহযোগ নকৰা হৈছে কিন্তু দেই, অলপ চাই দিব আৰু চাই চিতি দিব ধুনীয়াকৈ। ভাল পালে লাইক এটাও কৰি দিব, কমেণ্ট এটাও কৰি দিব, আৰু সহযোগো কৰি দিব, শ্বেয়াৰ অলপো কৰি দিব দেই। আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। আমি এতিয়া গৈ আছোঁ এখেতলৈ, চাওক। এতিয়া আমি মাহীহঁতৰ ঘৰত আহি পাই গ'লোহি। ইয়াত গীতা পাঠ হৈ আছে। যদি হৈ আছে আপোনালোককো দেখাম, আৰু যদি শেষ হ'ল তেতিয়াহ'লে চৰি গাইজ, দেখাবতো নোৱাৰিম। আমি আহি পাই গ'লোঁ। তো গাইজ আপোনালোকৰ ভাগ্য ভাল, গীতা পাঠ হৈ আছে। ব'লকচোন দেখাওঁ আপোনালোকক। প্ৰসাদ দিছে এতিয়া, বা আৰু মই ধুনীয়াকৈ প্ৰসাদ খাই আছোঁ। হাই এটা কৰি দিয়া। এয়া প্ৰসাদ। এতিয়া মানে মামাৰ বাৰ্থডে আছে, চ' আমি কেক এটা আনি থৈছোঁ। চ' গাইজ এতিয়া মামাৰ বাৰ্থডে আছে, আমি কেক এটা আনি থৈছোঁ। কেকটো ক'ত থৈছোঁ? আজি মামাৰ বাৰ্থডে। মামা কিবা কৈ দিয়া, বাৰ্থডে বুঢ়া মানুহ বাৰ্থডে পাতিছে, কিবা কৈ দিয়া তুমি। কি কম আৰু, মোকো কবলৈ একোৱে নাই আৰু। এইফালে দেউতা কৈ দিলে আৰু বেয়াই লাগে। আমাৰ বাৰ্থডে তোমালোক দুজনে হেপী বাৰ্থডে মামা বুলিয়ে কওঁ বুলি। মাম্পিদি হেপী বাৰ্থডে মামা। মামা হেপী বাৰ্থডে। বঢ়িয়া, তেতিয়া কেক কাটিম, তো চবে চাব গাইজ। মামা ফুট দিছে, বাৰ্থডে ধুনীয়াকে ফুট চুট দিছে। দিয়া হেপী বাৰ্থডে কাটা মামা, কাটা। নুমুৱা বাৰ্থডে টু ইউ।
দিয়া কাটা মামা কাটা to you. Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. তো গাইজ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছো যোনে যোনে পাৰ্ট 1টো চোৱা নাই পাৰ্ট 1টো চাই ল'ব ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ থাকিব আৰু ভিডিঅ'টো চালে ভাল যদি পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবো কৰি দিব আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টতো নজনা আৰু লাইক এটাও নকৰে প্লিজ লাইক এটা কৰি দিব প্লিজ 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 তো এইখিনিতে সমাপ্ত কৰিছো বাই বাই